সংকল্প মই প্ৰতিজ্ঞাবদ্ধ হওঁ যে আজিৰ পৰাই নিচাজাতীয় সামগ্ৰী ব্যৱহাৰৰ পৰা আঁতৰি থাকিম। বৰ্তমান যুৱ সমাজত নিচাযুক্ত দ্ৰব্য সেৱনৰ আসক্তি দ্ৰুতগতিত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ই বৰ্তমান সমাজত এক ব্যাধিৰূপে দেখা দিছে। যিহেতু যুৱ শক্তি হৈছে সমাজ তথা দেশ গঢ়াৰ মূল ভেটিস্বৰূপ, এই ভেটি সুদৃঢ় নহ'লে সমাজত শান্তি সম্ভৱ নহয়। সেয়েহে যুৱ সমাজত নিচাযুক্ত সামগ্ৰীৰ বৰ্ধিত প্ৰৱণতা ৰোধ কৰা আৰু এক সুৰক্ষিত আৰু শাৰীৰিক মানসিকভাৱে সুস্থ সমাজ বজাই ৰখাৰ উদ্দেশ্যে শিৱসাগৰ জিলাৰ উপায়ুক্ত শ্ৰী আদিত্য বিক্ৰম যাদৱৰ নিৰ্দেশ মৰ্মে ইংৰাজী ৮-৫-২০২৩ তাৰিখ শিৱসাগৰ জিলাৰ মুঠ ৬১খন বিদ্যালয়ত চৰকাৰী বিভাগীয় মুৰব্বীসকলে পৰিদৰ্শন কৰে আৰু সামাজিক ব্যাধিৰূপী নিচাযুক্ত সামগ্ৰী ব্যৱহাৰৰ বিৰুদ্ধে ছাত্ৰ ছাত্ৰীসকলৰ মাজত সজাগতা সৃষ্টি কৰাৰ লগতে শপত পাঠ কৰোৱায়। প্ৰতিজ্ঞাবদ্ধ হলো যে নিচামুক্ত জীৱন যাপনেৰে মই এখন সুস্থ পৃথিৱী গঢ়ি তুলিম। মোৰ পৰিয়াল আত্মীয় সৃজনকো এই নিচাজাতীয় দ্ৰব্য সেৱনৰ পৰা বিৰত ৰাখিবলৈ চেষ্টা কৰিম। মই প্ৰতিজ্ঞাবদ্ধ হলো যে নিচামুক্ত জীৱন যাপনেৰে মই এখন সুস্থ পৃথিৱী গঢ়ি তুলিম। মোৰ পৰিয়াল আত্মীয় স্বজনকো এই নিচাজাতীয় দ্ৰব্য সেৱনৰ পৰা বিৰত ৰাখিবলৈ চেষ্টা কৰিম।